Hey guys, good morning. এতিয়া আমি জয়পুৰৰ পৰা আহি আগ্ৰা পাই গ'লোহি আৰু ৰাতিপুৱা এতিয়া 7 বাজিব হৈ গ'ল। ভাবিলোঁ আজিৰ ব্লগটো এতিয়াৰ পৰাই ষ্টাৰ্ট কৰোঁ, গতিকে অকণো লেট নকৰাকৈ আপোনালোকে মোৰ লগত ধুনীয়াকৈ ব্লগটো চাই যাব। কেনেকুৱা লাগিছে? ধুনীয়া লাগিছে। তুমিও ক'লে হা? হোটেলত আহিয়ে চেনিটাইজ কৰাত লাগি গৈছে আৰু আমিতো ৰাতি নাথাকোৱেই, খালি এতিয়া ফ্ৰেছ হ'বলৈ কাৰণে লৈছোঁ, খালি আৰু বেগ খোপা থাকিব। আমিতো ফুৰিব যাম আৰু ৰাতি আকৌ ট্ৰেইন আছেই। ঠিকে আছে আৰু ইমান বেছি হেৰি নহয়। ফাইনেলি আমি ৰেডি হৈ গ'লোঁ আৰু ভাবিলোঁ এতিয়া তাজমহলৰ ফালকে যাওঁ, আৰু সেইকাৰণে আমি অটো এখনকে ল'লোঁ, কাৰণ হোটেলৰ পৰা তাজমহল ইমান বেছি দূৰত নাছিলে। আৰু এয়া গৈ আছোঁ, আৰু ফাৰ্ষ্ট টাইম আমি গৈ পালোঁগৈ বালাজী টেম্পল। ভাবিলোঁ তাজমহল যোৱাৰ আগত টেম্পলতে এপাক সোমাই যাওঁ, আৰু আগতে যিহেতু যাওঁতে টেম্পলত সোমোৱা নাছিলোঁ। বিৰিয়ানী খাবা? তুমি এইটো নোখোৱা নহয় পৰঠাটো? আৰু বিৰিয়ানী পিছত এইটো পনীৰটোতো তুমি নোখোৱা? তুমি পনীৰ ক'ত ভাল পোৱা? খানা খাই কৰি আমি আহিলোঁ, আহি কৰি আকৌ তাজমহলৰ গেট পালোঁহি, আৰু এইবাৰ আমি ফাৰ্ষ্ট টাইম এইখন গেটেদি সোমাবলৈ ওলাইছোঁ। আগতে এইখন গেটেদি আমি যোৱা নাছিলোঁ কেতিয়াও। এতিয়া আমি তাজমহলত আজি বহুত মানুহ একদম 3 বছৰ মূৰত তাজ চাবলৈ আহিছোঁ দেই। 3 বছৰ কমপ্লিট। দীপাৱলী আৰু এইবাৰ ফাৰ্ষ্ট টাইম এনেকৈ বেটেৰী গাড়ীত ভিতৰলৈকে যাম। গৈ আছোঁ মানে। অ' মাই গড, ইমান ভিৰ! তাজমহলত সোমাবলৈ কাৰণে লাইন আগতে কিমান বাৰ আহিলোঁ, কেতিয়াও এনেকুৱা লাইনত কেতিয়াও লগা নাছিলোঁ। এতিয়া লাইন ইয়াতে খালি চবেই চুনা লগোৱা ধাণ্ডাতে থাকে, যাকে পায় তাকেই। তাজমহলৰ টিকেট যদি 80 টকা, আৰু ইহঁতে চুনা লগাব 600-700 টকাৰ। ইমান দীঘল লাইনততো আমি আৰু থিয় হৈ থাকিবলৈ নহ'ব। গোটেই দিনডাল থিয় হৈ থাকিলেও আমি সন্ধিয়া সময় হ'বগৈ, তাজমহল চাবই নোৱাৰিম। ইমান দীঘল লাইনত আমি থিয় হ'বও নোৱাৰোঁ ইমান ৰ'দখনত। কৰিব উপায় নাই। আগতে তাজমহল আহোঁতে বিনা পইচা তেনেকৈ চাইছিলোঁ, খালি টিকেট কাটি। আৰু আজিকালি লাভ নাই। কিমান মানুহ, বহুত মানুহ আহিছে তাজমহল চাবলৈ আজি। এইকেইদিন বোলে বহুত মানুহৰ ভিৰ, আৰু তাতে আমি আৰু ফাৰ্ষ্ট টাইম আমি এনেকৈ পে' কৰিছোঁ গাইডৰ লগত ঘূৰিলে 1 ঘণ্টাত গোটেই এৰিয়া ঘূৰাই দিব আপুনি, আৰু যোৱাৰ লগতহে কথা কিমান স্পীডত যাব পাৰে। ফাইনেলি আহি কৰি আমি ইয়াত তাজৰ একদম সন্মুখত আছোঁ। চাওকচোন সন্মুখৰ পৰা তাজমহলটো। বেক চাইডৰ পৰা তাজমহলটো চাৰিওফালে দেখিবলৈ একেই, আপোনালোকে জানি। এইখন কিহৰ লাইন? এই লাইনটো যে দেখিছে, এইটো তাজমহলৰ ভিতৰলৈ যাবলৈ, মানে ওপৰলৈ যাবলৈ কাৰণে এইটো লাইন লৈ আছে। আমি আগতে বহুত কেইবাৰ ওপৰলৈ গৈ মানে ভিতৰলৈ গৈ চালোঁ, আৰু তাত কবৰ আছে 2টা। আৰু এতিয়া ওপৰলৈ যোৱাৰ টিকেট এক্সট্ৰাকৈ ল'ব লাগিব 200। আগতে যিটো 60 টকা 80 টকাৰ ভিতৰতে আহিছিলে, এতিয়া এক্সট্ৰা পে' কৰিব লাগিব। আৰু আমি যিহেতু বহুতবাৰ চালোঁ, সেইকাৰণে এবাৰ নাযাওঁ। এতিয়া আমি গৈ আছোঁ তাজমহলৰ বেক ফালৰ পৰা চাবলৈ যাওঁ, আৰু তাজমহলটো যিফালে নাচাওঁ চাৰিওফালে একেই দেখি বাৰু দেখাত। তাজমহলৰ বেক চাইডৰ পৰা এখন যমুনা নদী। আৰু এইটো চাইডৰ পৰাও তাজমহলটো বহুত ধুনীয়াকৈ দেখা পায়। আমি বেক চাইডে আগতে যাওঁতে গৈছোঁ ধুনীয়াকৈ। পানী বৈ আছে ন? যমুনা নদীৰ সিপাৰে এটা ব্লেক তাজমহল বনোৱাৰ কথা শ্বাহজাহানে ভাবিছিলে, কিন্তু সেয়া ফাউণ্ডেশ্যনৰ কামো কৰি থকাই হৈছিলে। কিন্তু শ্বাহজাহানৰ পুতেক ঔৰংগজেবে সেই ব্লেক তাজমহলৰ কাম কৰিবলৈ নিদিলে, কিয়নো হোৱাইট তাজমহলটো বনাওঁতে সেই সময়তে 4 কোটি টকা খৰচা হৈছিলে। গতিকে ব্লেকটোত এনেই অযথা কিছুমান পইচা তাতে সোমোৱাই একো লাভ নাই বুলি ঔৰংগজেবে সেই সময়ত ব্লেক তাজমহলটো বনাবলৈ নিদিলে। নহবা এতিয়া যমুনা নদীৰ 2 পাৰে এফালে ব্লেক আৰু এফালে হোৱাইট 2টা তাজমহল হ'লহেঁতেন। এই আৰ্টটো যে দেখিছে, এইটো হৈছে তাজমহলৰ ওপৰত থকা কলচীটোৰ আৰ্ট হয়। এয়া চাওক, দেখিবলৈ একেই।
এতিয়া গাইডটোক বিদায় দি দিব ক'লোঁ, কাৰণ তাৰ লগত আৰু নুঘূৰোঁ, নিজে নিজে ঘূৰিম যি ঘূৰোঁ। আৰু ভৰিটোত যিহেতু মই বহুত বেছিকৈ দুখ পাই গ'লোঁ, অকণমান বহি কৰি তাৰপিছতহে যাম। সেইকাৰণে তাক বিদায় দি দিলোঁ। আৰু একে দিমাগ গৰম কৰি দিছে গাইডটোৱে উঠনিৰ পৰা। এইবিলাকৰ লগত কেতিয়াও আহিব নালাগে, কিন্তু আজি আমি নোৱাৰাধি এইবিলাকৰ লগত আহিবলগীয়াত পৰিলোঁ। পৰুৱা মানুহ। ফ্ৰণ্ট ছাইডৰ পৰা তাজমহলটো আৰু গেটখন হয়। বহুত মানুহ আছিলে সেইদিনাখন। আমি ইয়াতে প্ৰায় 2.5 ঘণ্টামান সময় থাকিলোঁ। এতিয়া আমি ইয়াৰ পৰা ওলাই গৈ আছোঁ। কিমান যে মানুহ অহা আহি আছে, যোৱা গৈ আছে, কোনো মানুহৰ অন্ত নাই। একচুৱেলি গাইডটো লৈ অলপ সুবিধাও হ'ল, আমি সোনকালে সোমাব পাৰিলোঁ। যদি গাইডটো নধৰিলোহেঁতেন আমি হয়তো বহুত টাইম লাইনতে ৰাখিবলগীয়া হ'ল হয়। সেইটো কথাৰ কাৰণে অলপ ভালো হ'ল বাৰু। এতিয়াও কিমান মানুহৰ ভিৰ দেখিছে। এইটো গেটেদি সোমাইছিলোঁ ঠেলা হেঁচা কৰি। এনেকুৱা লাগিছিল যে পুলিচৰ দাণ্ডাই খাম নেকি আজি। এতিয়াও মানুহৰ ইমান ভিৰ। এইটো লাইন চাওক মানুহৰ। উপায়ো এইটো লাইনটো চোৱা এতিয়াও। তাজমহলটো চাবলৈ মানুহৰ কিমান হেঁপাহ যে এই লাইনটো দেখিয়ে গম পোৱা যায়। কমচে কম 1 কিলোমিটাৰমানলৈকে এনেকৈ মানুহে ইমান লাইন পাতি আছিলে। আমিতো উভতি আহিলোঁ 2-2.5 ঘণ্টা তাৰে ভিতৰত থাকি। তাৰপিছতো চাওকচোন ইমান দীঘল লাইন। এইটো লাইনত যদি আমি থকাহেঁতেন আমি 5টা বজালৈকেও ভিতৰলৈ যাবলৈ এণ্ট্ৰি নাপালোঁ হয়। আহা আৰু যোৱাৰ মানুহৰ কোনো অন্ত নাই। মানুহ আহি আছে, গৈ আছে, ইমান ভিৰ। এনেকুৱা নিচিনা ভিৰ আগৰ কিবাৰ আহোঁতে কেতিয়াও দেখা নাছিলোঁ। আমি আগতে যিমান মানুহ হ'লেও ফটাফট সোমাইছিলোঁ, কিন্তু এইবাৰ এনেকৈ লাইনত থিয় হৈ যাবলগীয়া হৈছে। চাওকচোন কিমান ভিৰ মানুহ। সঁচাকৈ ক'বলৈ গ'লে এইবাৰ যে আগ্ৰাটো একেবাৰে ভাল নালাগিলে। বহুত বেছি স্মগো আছিলে, ইমান ক্লিয়াৰলি দেখাও পোৱা নাছিলে। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আকৌ আগ্ৰা পাৰ্ট 2 আহিব, সেইটো চাবলৈ আপোনালোকে নাপাহৰিব কিন্তু।